নৱীসকল পোনপ্ৰথমে মোৰ চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ স্পৰ্টছ খেলৰ ওপৰত ইম্পৰ্টেণ্ট 20টা কুৱেশ্যন। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, হুইচ ইজ দ্য লাৰ্জেষ্ট স্পৰ্টিং ইভেণ্ট ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতা কোনটো? উত্তৰটো হ'ব অলিম্পিক। কুৱেশ্যন নম্বৰ 2, where the Olympic Games born? অলিম্পিক খেলৰ জন্ম ক'ত হৈছিল? উত্তৰটো হ'ব গ্ৰীচ। কুৱেশ্যন নম্বৰ 3, who is the father of the modern Olympics? আধুনিক অলিম্পিকৰ জন্মদাতা কোন? উত্তৰটো হ'ব বেলন পিয়েৰি দ্য কোৱাৰ্টিন। কুৱেশ্যন নম্বৰ 4, in which year were the modern Olympics held? আধুনিক অলিম্পিক কোন চনত অনুষ্ঠিত হৈছিল? উত্তৰটো হ'ব 1896 চনত। কুৱেশ্যন নম্বৰ 5, where will the 2024 Olympic Games be held? 2024 চনৰ অলিম্পিক খেল ক'ত হ'ব? উত্তৰটো হ'ব পেৰিছ। কুৱেশ্যন নম্বৰ 6, who is the first Indian athlete to win an Olympic medal? অলিম্পিক পদক জয় কৰা প্ৰথম ভাৰতীয় খেলুৱৈ কোন? উত্তৰটো হ'ব নিৰ্মাণ পটছাৰ্ভ। কুৱেশ্যন নম্বৰ 7, in what sport has India won the most Olympic medals so far? ভাৰতে এতিয়ালৈকে কি খেলত সৰ্বাধিক সংখ্যক অলিম্পিক পদক লাভ কৰিছে? উত্তৰটো হ'ব হকী খেলত। কুৱেশ্যন নম্বৰ 8, when was the first World Cup football played? সৰ্বপ্ৰথম বিশ্বকাপ ফুটবল কেতিয়া খেলা হৈছিল? উত্তৰটো হ'ব 1930 চনত প্ৰথম বিশ্বকাপ ফুটবল খেলা হৈছিল। কুৱেশ্যন নম্বৰ 9, in which year did the World Cup cricket game start? বিশ্বকাপ ক্ৰিকেট খেল কোন চনৰ পৰা আৰম্ভ হৈছিল? উত্তৰটো হ'ব 1975 চনত। নম্বৰ 10, what is the name of India's domestic first class cricket tournament? ভাৰতৰ ঘৰুৱা প্ৰথম শ্ৰেণীৰ ক্ৰিকেট প্ৰতিযোগিতাখনৰ নাম কি? উত্তৰটো হ'ব ৰঞ্জী ট্ৰফী। কুৱেশ্যন নম্বৰ 11, who is the highest run scorer in the history of ৰঞ্জী ট্ৰফী ক্ৰিকেট? ৰঞ্জী ট্ৰফী ক্ৰিকেটৰ ইতিহাসত সৰ্বাধিক ৰান কৰা খেলুৱৈজনৰ নাম কি? উত্তৰটো হ'ব ৱাছিম জাফৰ। কুৱেশ্যন নম্বৰ 12, who was the first captain of the Indian cricket team? ভাৰতীয় ক্ৰিকেট দলৰ প্ৰথম কেপ্টেইন কোন আছিল? উত্তৰটো হ'ব CK নাইডু। কুৱেশ্যন নম্বৰ 13, how many medals has the Indian hockey team won in the Olympics? ভাৰতীয় হকী দলে মুঠতে অলিম্পিকত কিমানটা পদক লাভ কৰিছে? উত্তৰটো হ'ব 8টা। কুৱেশ্যন নম্বৰ 14, which Indian badminton player was the first to win the All England Badminton Championship? ভাৰতৰ কোনজন বেডমিণ্টন খেলুৱৈ সৰ্বপ্ৰথম অল ইংলেণ্ড বেডমিণ্টন চেম্পিয়নশ্বিপ জয় কৰিছিল? উত্তৰটো হ'ব প্ৰকাশ পাডুকনে। কুৱেশ্যন নম্বৰ 15, on which date is National Sports Day celebrated? ৰাষ্ট্ৰীয় খেল দিৱস কোন তাৰিখে পালন কৰা হয়? এইটো প্ৰশ্ন বহুত ইম্পৰ্টেণ্ট, আপোনালোকে ভালকৈ চাই ল'ব। উত্তৰটো হ'ব 29 আগষ্ট। 29 আগষ্টত ৰাষ্ট্ৰীয় খেল দিৱস হিচাপে পালন কৰা হয়। কুৱেশ্যন নম্বৰ 16, which is the oldest football tournament in India? ভাৰতৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতা কোনটো? উত্তৰটো হ'ব ডুৰাণ্ডো কাপ। কুৱেশ্যন নম্বৰ 17, who was the first athlete to receive the ৰাজীৱ গান্ধী খেল ৰত্ন এৱাৰ্ড? ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা লাভ কৰা প্ৰথম খেলুৱৈ কোন আছিল? উত্তৰটো হ'ব বিশ্বনাথন আনন্দ। ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা প্ৰথম খেলুৱৈ আছিল।
Question number 18. When was the first Asian Games held? প্ৰথম এছিয়ান গেমছ কেতিয়া হৈছিল? উত্তৰটো হ'ব 1951 1951 চনত। Question number 19. When was the first Commonwealth Games held? প্ৰথম Commonwealth Games কেতিয়া হৈছিল? উত্তৰটো হ'ব 1930 1930 চনত। আজি ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন। Question number 20. What is the distance of a marathon? মাৰাথন দৌৰৰ দূৰত্ব কিমান? উত্তৰটো হ'ব 42.195 কিলোমিটাৰ। আৰু নতুন নতুন ভিডিঅ' পোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।